মীন পালনৰ ক্ষেত্ৰখনত এজন মীনপালকে আগবাঢ়ি যাওঁতে ভিন্ন সমস্যাৰ সৈতে মুখামুখি হ'ব লগা হয়। এনে সমস্যাসমূহৰ ভিতৰত অন্যতম সমস্যা হৈছে বানপানীৰ সমস্যা। বহাগ মাহৰ পৰা ভাদ মাহ পৰ্যন্ত অসমৰ জলবায়ুত বৰষুণৰ প্ৰকোপ অধিক হোৱা দেখা যায়। কিনকিনীয়া বৰষুণৰ ফলত খাল বিলসমূহ ভৰ্তি হৈ থাকে আৰু তেতিয়াই যদি ধাৰাসাৰে বৰষুণ পৰা আৰম্ভ হয়, বানপানী হ'বলৈ বেছি সময় নালাগে। মীনপালকসকলে সম্ভাৱ্য বানপানীৰ পৰা মাছবোৰ ৰক্ষা কৰিবৰ বাবে কিছুমান উপায় অৱলম্বন কৰিব পাৰে। যেনে পুখুৰীৰ পাৰসমূহ ওখকৈ বন্ধাটো নিতান্তই জৰুৰী, কিয়নো পাৰটো ওখ আৰু মজবুত হ'লে বানপানীলৈ ভয় নাথাকে। দ্বিতীয়তে, বানপানীয়ে পুখুৰীৰ পাৰ উঠাৰ আগতেই প্ৰয়োজন সাপেক্ষে জাল দিব লাগে। জাল একতৰফকৈ দিলে ৩ পৰা ৪ ফুট পৰ্যন্তলৈ মাছসমূহক ওলাই যোৱাৰ পৰা বচাব পৰা যায়। তৃতীয়তে, অধিক বানপানী আৰু সঘনে বানপানী হৈ থকা অঞ্চলৰ মীনপালকসকলে বাৰিষা কাল অহাৰ আগতেই মাছ পালন কৰা উচিত, অথবা বাৰিষা কালৰ পিছত তেওঁলোকে পোনা মেলি লাভৱান হ'ব পাৰে। চতুৰ্থতে, সম্ভাৱ্য বানপানীৰ আগতেই মাছসমূহ বিক্ৰী কৰি দিব লাগে। পঞ্চমতে, পুখুৰীৰ মাজভাগত জেং, সৰুৱা গছৰ ডাল আদি সংস্থাপন কৰিও মাছসমূহক ওলাই যোৱাৰ পৰা ৰক্ষা কৰিব পাৰি। তদুপৰি বানপানীৰ মাজভাগতো পুখুৰীত দানা দি থাকিলে মাছ ওলাই যাব নোখোজে। বানপানী কমি যোৱাৰ পিছত পুখুৰীৰ পানী পৰিষ্কাৰ কৰিবৰ বাবে পদক্ষেপ লোৱা উচিত। পুখুৰীৰ পানী আৰু মাটিৰ হেৰাই যোৱা গুণাগুণৰ পুনৰ সংস্থাপনৰ বাবে প্ৰয়োজনীয় ঔষধ পাতি ব্যৱহাৰ কৰি লোৱা উচিত। যিহেতু অসমৰ মীনপালকসকলৰ বাবে বানপানী এক বৃহৎ প্ৰত্যাহ্বান, সেয়ে নিজৰ কৰণীয় কামখিনি সঠিকভাৱে কৰি গ'লে মীনপালকসকলে নিশ্চয় উপকৃত হ'ব পাৰিব। ধন্যবাদ।